নমস্কাৰ। ইতিমধ্যে মই কৈছিলোঁ আজি লাষ্ট শেষবাৰৰ কাৰণে জনজাতিকৰণক লৈ লাইভ কৰিম নিশ্চয়। বহুতে ভাবিছে চাগে যে এই বিষয়টোক লৈ মই কিয় ইমানখিনি এছ'চিয়েট হৈ আছোঁ। যি নহওক বাৰু, মই কিয় এছ'চিয়েট হৈ আছিলোঁ এটাক লৈ বাৰু কেতিয়াবা সৰুকৈ এটা ভিডিঅ' আকাৰে আপোনাক দিবলৈ চেষ্টা কৰিম। কি ক'ম, কোনোবাই আহিছেনে বাৰু? যদি আহিছে জনাব কমেণ্ট কৰি। যি নহওক বাৰু, মোৰ কথাখিনি ইয়াতে মই কৈ যাম, আপোনালোকে পিছত বিবেচনা কৰিব। ইতিমধ্যে কৈছোঁৱেই যে মই কিছু কথা অসমৰ ৰাজ্যৰ কাৰণে, এতিয়া যিহেতুকে ভাবিছে যে মই কেৱল জনজাতীয় মানুহৰ কাৰণেহে কথা কওঁ। যোনে মোক জানে তেখেতসকলে জানে 2019 চনত যেতিয়া কা আন্দোলন হৈছিলে, মই তেতিয়াও ক্লজ 6ৰ কথাটোক লৈ তেতিয়া আন্দোলন হৈছিলে, মই কৈছিলোঁ যে কিছুমান নেতা সৃষ্টি হ'ব এই কা আন্দোলনৰ পৰা। ঠিক তেনেকৈ হৈছিলে, য'ত নেকি একো চলিউশ্যন নোলালে। বাট মই যিখিনি তেতিয়াৰ পৰা বুজি পাইছিলোঁ, জ্ঞানে যিখিনি ঢুকি পাইছিলে, তেতিয়াৰ পৰা ক'বলৈ চেষ্টা কৰিছিলোঁ আমাৰ অসমৰ জাতীয় স্বাৰ্থৰ ৰক্ষাৰ শেষ অস্ত্ৰপাত ক্লজ 6, অসম চুক্তিৰ ক্লজ 6। চ' সেইটো মই বাৰ বাৰ কৈ আছোঁ আৰু বাৰ বাৰ কৈ থাকিম। যিটো চাইণ্টিফিক, মই যিটো বুজি পাওঁ, যিটো অসমৰ জনগাঁথনিখিনি চোৱাৰ পিছত, জন্মবিনাশটো চোৱাৰ পিছত, সেইটোৱে বাস্তৱ চলিউশ্যন। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, যোৱাকালি আমাৰ অসমৰ সন্মানীয়, যথেষ্ট তেখেতক ভাল পাওঁ মই, ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰে NDTVৰ ND24 চেনেলত আহিছিলে। বৰ সুন্দৰকৈ অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ কথাটো উপস্থাপন কৰিছিলে। মানে মই তেখেতক ধন্যবাদ দিছোঁ সেইটো কাৰণে। আৰু যিটো মই ইতিমধ্যেই আমাৰ অসমত এটা প্ৰবন্ধ লিখিছিলোঁ, মানে এই মন্ত্ৰী গোটে প্ৰতিবেদনটো দিয়াৰ আগতে। চ' তেখেতে মোৰ ওচৰলৈ পৰিছিলে যদি বহুতখিনি কথা তেখেতৰ লগত মিল গৈছে মানে, আৰু বাস্তৱসন্মত কিছুমান কুৱেশ্যন মই তাতে কৰিছিলোঁ, যাৰ তেখেতে কথাখিনি যোৱাকালি উল্লেখ কৰিছে। চ' তথাপিও তেখেতলৈ মেইন মোৰ আজি কুৱেশ্যনবোৰ আৰু ৰাজ্যৰ কাৰণে এৰি দিছোঁ, সকলো শ্ৰেণীৰ ৰাজ্যৰ কাৰণে। ইয়াত অকল জনগোষ্ঠী, মানে এতিয়া এনেকুৱা হৈছে যেন মোৰ পেজটো কেৱল জনজাতীয় মানুহৰ স্বাৰ্থ ৰক্ষাৰ কাৰণেহে সংগ্ৰাম কৰি থকা নিচিনা পৰ্যায়লৈকে গৈছেগৈ, যিটো মানে সত্য নহয়। কাৰণ যেতিয়া অসমৰ অসমীয়া যেতিয়া সাময়িক জাতীয় স্বাৰ্থৰ কথা আহিব, তেতিয়া মই প্ৰথম ওলাই আহি মাত মাতিব পৰা ব্যক্তিজন মই নিজকে সদায় ভাবোঁ মই প্ৰথমজন হ'ম আৰু হৈ থাকিম। চ' সেইটোত কোনো কুৱেশ্যন মাৰ্ক নাহে। চ' ছাৰে যোৱাকালি টক শ্ব'টোত কৈছে যে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে প্ৰাথমিক মানে অতি সোনকালে কৰিব পৰা পৰ্যায়টো হ'ল জনজাতীয়কৰণ। চ' জনজাতীয়কৰণ বুলি তেখেতে উল্লেখ কৰিছে। মই বাৰু জনজাতীয় মানুহ নহয় জানো, চ' কিছুমান কথা মই বুজি নাপাব পাৰোঁ, বা ইমানখিনি তেখেত বিদগ্ধ পণ্ডিত সেইটো আমি জানো, তেখেতে যথেষ্ট অধ্যয়নশীল। চ' সেইকাৰণে মোৰ প্ৰথম প্ৰশ্নটো হ'ল, ছাৰ মই আপোনাক প্ৰশ্ন কৰাৰ দৃষ্টান্ত এইকাৰণেই ৰাখিব বিচৰা নাছিলোঁ, তথাপিও সমস্যাত পৰি আপোনালোকে কুৱেশ্যনটো এৰিছোঁ। আপুনি বাস্তৱসন্মত এটা চলিউশ্যন দিব বুলি, বা মোৰ কুৱেশ্যনটো আপুনি শুনিব বুলি আশা ৰাখিছোঁ, যে আপুনি কৈছে জনজাতীয়কৰণে ক্ষিপ্ৰতাৰে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষাত সহায় কৰিব। ছেইম কথাটো ষ্টেটিষ্টিকেলি কেনেকৈ, কিমান বছৰৰ কাৰণে, কিমান দিনৰ কাৰণে জনজাতীয়কৰণে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিব, সেই কথাটো একদম চিম্পল ৱেত, কাৰণ ট্ৰাইবেল সমাজখনে বহুত বেছি কমপ্লেক্স কৃত্ৰিম কথাবোৰ বুজি নাপায়। চ' সেইকাৰণে যিমান সহজভাৱে পাৰে ছাৰ, আপুনি কথাখিনি আমাৰ অসমৰ জনসাধাৰণক আৰু জনজাতীয় সমাজক বুজাই দিয়ক যে এইটো কাৰণত জনজাতীয়কৰণে অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিব পাৰিব। আৰু এটা কথা আপুনি উল্লেখ কৰিব লাগিব তাতে, যে এই জনজাতীয়কৰণ কৰোঁতে অসমৰ ইতিমধ্যে জনজাতি স্বীকৃত সকলৰ কোনো ধৰণৰ স্বাৰ্থ কিঞ্চিত মানুহ বিঘ্নিত নহয়। সেই কথাটোৰ চলিউশ্যন যেতিয়া আপুনি বাস্তৱসন্মতভাৱে দিব, প্ৰথমজন ব্যক্তি মই হ'ম আপোনাৰ হৈ জনজাতীয় ৰাজ্যক অনুৰোধ কৰিবৰ কাৰণে যে আমি এই জনজাতীয়কৰণক কেনেকৈ সমৰ্থন কৰিব পাৰি। কিন্তু কণ্ডিশ্যনটো হ'ল ছাৰ, যে এক্সিষ্টিং জনজাতিৰ কোনো ধৰণৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ, ছাৰ আনচাৰটো সেইটো হ'ব লাগিব। তদুপৰি তেখেতে কৈছিলে যোৱাকালি ভিডিঅ'টোতে যে মই কেইটামান বস্তু লিখি আনিছোঁ, যথেষ্ট আৱেগিক হৈ আছোঁ। মানে মই আই থিংক 2-3 দিন মই শুব পৰা নাই, কাৰণ বহুতে ভাবিব পাৰে এইটো সৰু এটা জনজাতীয়কৰণৰ কাৰণে মই কিয় ইমান লাগি আছোঁ। সেইটো এটা হিষ্টৰিকেল এটা হয়, মানে কথা হয়, যাৰ কাৰণে মই এই কথাটোত বাৰ বাৰ সোমাই থাকিব লগা হৈছে। হিষ্ট্ৰী ৰিপিট ইটছেল্ফ, হিষ্ট্ৰী আকৌ ৰিপিট কৰে। চ' সেইকাৰণে যাতে মোৰ জাতিটোৱে বা মোৰ অসমীয়াত্বৰ যিটো গোটেই সামগ্ৰিক যিটো কি বুলিম কম্পজিট আছামিজ কালচাৰটো বাচি থাকিবলৈ হ'লে কেনেকৈ থাকিব লাগিব, সেইটোৰ হৈ সদায় মই মাত মাতিত যাম আৰু আছোঁ। চ' সেইকাৰণে ছাৰ মই কেইটামান বস্তু লিখি আনিছোঁ, মানে যিহেতুকে আৱেগিক হৈ থাকিলে কিছুমান কথা মানে মিছ যাব পাৰে, যাতে মিছ নাযাওক। প্ৰতিটো কথাৰ বাস্তৱ কুৱেশ্যনবোৰ যাতে আমি পাব পাৰোঁ আপোনাৰ পৰা, আৰু এটা ৰাস্তা উলিয়াব পাৰোঁ অসমৰ এই সংকটৰ পৰা আমি যাতে উদ্ধাৰ হ'ব পাৰোঁ আপোনাৰ গাইডেঞ্চত, বা অসমৰ বুদ্ধিজীৱী সমাজৰ গাইডেঞ্চত। বৰ্তমান যিটো পৰিস্থিতিৰ সৃষ্টি হৈ আছে, নিজৰ ভাতৃৰ মাজতেই, আমাৰ যিটো আটোম পুৰুষীয়াৰ মাজতেই সিজনে সিজনক গালি পৰাৰ পৰা আৰম্ভ কৰি সিজনে সিজনক তুচ্ছ তাচ্ছিল্যৰ পৰা আৰম্ভ কৰাখিনি দেখি আঘাত পাওঁ। চ' সেইটোৰ মই পাৰ্ট হ'ব বিচৰা নাই। সেইকাৰণে এই
মানে বিতৰ্কটো যিমান সোনকালে আমি পাৰোঁ সোনকালে শেষ কৰি যাতে এটা বাস্তৱ অসম সুৰক্ষিত অসম সেইটো দিব পাৰোঁ সেইটোৰ আমি প্ৰয়াস কৰিব লাগিব ছাৰ চ' দ্বিতীয়টো প্ৰশ্ন মোৰ তেখেতে এটা কথা উল্লেখ কৰিছে যে মানে এই টকশ্ব'টোতে অসম চুক্তিৰ 6 নং দফাত কেন্দ্ৰই ৰূপায়ণ নকৰে ছাৰ আপোনাক সুধিব বিচাৰিছোঁ আপুনিতো যথেষ্ট ইতিহাস পঢ়িছে ইতিহাস জানে 17 বাৰকৈ মোগলক খেদা এটা জাতিয়ে এটা বৃহত্তৰ জাতি যাৰ এটা চিনাকি অত্যন্ত মানে চহকী চিনাকি আছে আমাৰ বীৰত্বৰ এটা চিনাকি আছে লাচিতৰ দেশৰ চিনাকি বীৰ চিলাৰায়ৰ দেশৰ চিনাকি কমলা মিৰিৰ দেশৰ আমি চিনাকি সেই দেশে আমি ইমান সোনকালে কেনেকৈ ইমান নিৰূপায়ভাৱে আপুনি যোৱাকালি টকশ্ব'টোত ক'লে আমি 6 নং দফা ৰূপায়ণৰ কাৰণে কেন্দ্ৰৰ পৰা নাপাওঁ ছাৰ আমি ইমানখিনিলৈকে গুচি গ'লোগৈ নেকি যে ইমানখিনি দুৰ্বল হৈ গ'লোঁ নেকি যে কেন্দ্ৰৰ আমি হেঁচা প্ৰয়োগ কৰিবৰ কাৰণেও পাহৰি গ'লোঁ যিটো বাস্তৱসন্মত হয় যাৰ জৰিয়তে আমাৰ জনজাতি সমাজো সুৰক্ষিত হৈ থাকিব মূল সুঁতিৰ অসমীয়া মানুহ সুৰক্ষিত হৈ থাকিব কালেক্টিভ অসমীয়াটো সুৰক্ষিত হৈ থাকিব যিটো 6 নং দফা আপুনিও ক'লে কিন্তু আপোনাৰ মানে পইণ্টটো আছিলে যে অতি সোনকালে জনজাতিকৰণে পাৰে মই কুৱেশ্যনটো সুধিলোঁ আপোনাক অতি জনজাতিকৰণে মানে অতি সোনকালৰ জনজাতি কেনেকৈ সুৰক্ষা কৰিব কিমান বছৰলৈকে কৰিব সেইটো প্ৰথম কুৱেশ্যন দ্বিতীয়টো কুৱেশ্যন যে আমি ইমান দুৰ্বল হৈ গ'লোঁ নেকি যে 6 নং দফাটো বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত বুলি গম পোৱাৰ পিছতো আমি যে সেই বস্তুটোক সফল ৰূপায়ণ কৰিবৰ কাৰণে যিটো সামূহিক এটা শক্তিৰ প্ৰয়োজন আছিলে সেইটোত আমি বিফল হ'লোঁ আপুনি সেইটো মিন কৰিলে নেকি যিসকল জনজাতি বৰ্তমান আমাৰ এই নিজৰ অধিকাৰৰ কাৰণে লাগি আছে তেখেতসকলক লগত লৈ তেখেতসকলৰ শক্তিক লগত লৈ যিসকলে ছয় কমিউনিটিৰ কাৰণে লাগি আছিলে তেখেতসকলক একগোট কৰি লৈ গৈ কেন্দ্ৰক হেঁচা দিব পৰা সেই শক্তিখন আমাৰ কি নাইকিয়া হৈ গ'ল নেকি ছাৰ নে কাৰোবাৰ পৰিচালনাত গোটেইখিনি বস্তু চলি আছে নেকি কিন্তু আমিতো জনজাতি হিচাপে দুখ পাওঁ মই শংকাবোৰ কম কি আছে বাস্তৱসন্মতে তথ্যগতভাৱে আপোনালোকক মই কিছুমান কুৱেশ্যন এৰিম আজি লাষ্ট সেইখিনি আনচাৰ যদি মই পাই যাওঁ তেতিয়াহ'লে মোৰ জনজাতীয় মানুহক মই বুজাম কিন্তু সেয়াই মই কুৱেশ্যনখিনি আপোনালোকলৈ এৰিছোঁ যে এই জাতিৰ সংকটৰ সময়ত আপুনি ইমান নিশাইভাৱে যোৱাকালি ভিডিঅ'টোত কৈ গুচি গ'ল যে 6 নং দফা অসম মানে বিপ্লৱ শৰ্মাটোতো আৰু অতিপাত ভাল বিপ্লৱ শৰ্মাৰ যিখিনি ৰিকমেণ্ডেশ্যন আছে সেইখিনি কৰাব পাৰিলেতো অসমখন 1000 ইয়াৰ্ছলৈকে সুৰক্ষিত হৈ থাকিব সেই বস্তুটোকে আমি জনমতটো গঠন নকৰাকৈ কেৱল জনজাতি আৰু 6 জনগোষ্ঠীৰ মাজত কিয় এই মানে আটোমপুৰুষীয়া সম্পৰ্কবোৰ সিজনে সিজনক তুচ্ছতাছিল্যৰ পৰিৱেশলৈ কিয় আমি নিছোঁ ছাৰ বুদ্ধিজীৱী সমাজখনে অসমৰ ভালপোৱা বুদ্ধিজীৱী সমাজখনে কিয় সেই পৰ্যায়লৈ নিছে মোৰ একদম চিম্পল কুৱেশ্যন মই বুদ্ধিজীৱী সমাজক এই মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ আগতেই আহ্বান জনাইছিলোঁ যে জয়ী কৰা নুমাব কোনে সেই কথাটো আপোনালোকক সেইকাৰণেই মই দেখিছিলোঁ যে এনেকুৱা এটা পৰ্যায়লৈকে যাব সেইকাৰণে আপোনালোকক মই এটা হেৰি কৰিছিলোঁ কিন্তু মেইন ষ্ট্ৰীমৰ বহুকেইজন বুদ্ধিজীৱীয়ে তেতিয়াই কৈছিল জনজাতিকৰণ লাগে বা জনজাতিকৰণ লাগে কোনটো ৱেত লাগে কিমান বছৰৰ কাৰণে সেইটো জাতিটোক ৰক্ষা কৰিব জনজাতীয় মানুহক কিয় আশ্বাস লোৱা নাই সেই কথাটোতো আমি কুৱেশ্যন কৰিব লাগিব নহয় ছাৰ এই কুৱেশ্যনটোতো আমাৰ বেছিক কুৱেশ্যন মৌলিক কুৱেশ্যন মানে ফাণ্ডামেণ্টেল কুৱেশ্যন এটা সেইটোতো আনচাৰ লাগিব দেন যেতিয়া কনভিন্স হ'ব যে হয় জনজাতিকৰণে কোনো ধৰণৰ ক্ষতি নকৰাকৈ আমাৰ এক্সিষ্টিং জনজাতিক ক্ষতি নকৰাকৈ কৰিছে তেতিয়াহ'লে 100% আমি আপোনালোকৰ কাষত আছোঁ ফ্ৰণ্টত আমি আছোঁ চ' সেইকাৰণে মই মানে ইমান দুখ লাগিছে তেখেতৰ কমেণ্টটো যোৱাকালি মানে শুনাৰ পিছত জাতিটো কেনেকৈ শেষ হ'বলৈ গৈ আছে মই ইমান ভিজনাৰী নহয় কিন্তু আহিব লগা 50 বছৰত আগ্ৰাসনৰ কথাটো মোকো চিন্তিত কৰে কিন্তু একেটা সময়তে আটাইতকৈ ভালনেৰেবল যদি কমিউনিটি হিচাপে যদি আছে জনজাতিসকল দে আৰ ভেৰি ভালনাৰেবল সংখ্যাগতভাৱে হওক শিক্ষাগতভাৱে হওক চাকৰিগতভাৱে হওক সকলো ক্ষেত্ৰত মই কেৱল মাত্ৰ চাকৰিটো পালোঁ কাৰণেই জনজাতিটো উত্তৰণ হৈ গ'ল সেইটো মিছা কথা ৰিভাৰ্চ হ'বৰ কাৰণে মানুহক বহুত সময়ৰ প্ৰয়োজন নহয় আপুনি নিজে ভাবক মানে আমাৰ মেইন ষ্ট্ৰীম মানুহবোৰক মই কৈ আছোঁ 78ৰ মানে ইয়াৰ্ছ হৈ গ'ল এতিয়ালৈকে আমাৰ জনজাতি মানুহে যদি ৰিজাৰ্ভেশ্যনটো যদি চাই 10%ত 10জন সোমায় তাৰে এডিশ্যনেল যদি চাই খুব বেছি 2জনমান জেনেৰেল মানে লিষ্টত সোমাব পাৰে ইট মিনছ কি হৈ আছে যে 2জনহে এতিয়ালৈকে জেনেৰেল মানুহৰ লগত কম্পিট কৰিব পৰা পজিশ্যনলৈকে আহিছেগৈ এতিয়াও সেই 10জনে বিকজ অফ অনলি ৰিজাৰ্ভেশ্যন তেখেতসকলৰ অলপ মানে ছিষ্টেমত সোমাই থাকিব পাৰিছে যাৰ মই এটা অংশীদাৰী যেতিয়ালৈকে এই জনগোষ্ঠীবোৰে 100জনৰ যিটো 10ৰ সংখ্যাটো থাকিলে সেইটো বাদেই দিলোঁ তাৰ পৰাও যদি এই জেনেৰেল যিটো আমাৰ আনৰিজাৰ্ভ থাকে তাত যদি 5জন বা 10জন যদি সোমাব পাৰে তেতিয়া ভাবিব যে কমিউনিটিটোৰ আপলিভমেণ্ট অলপ হৈছে এতিয়াও হোৱা নাই এতিয়াও সেই কম্পিটিশ্যন পৰ্যায়লৈ যাব পৰা পৰ্যায়লৈকে যোৱা নাই মই তথ্যগতভাৱে গোটেই কথাখিনি ক'ম আজি এটা এটাকৈ চব এৰিম আৰু আমাৰ জনজাতীয় নেতাসকলকোতো বাৰু বহুত কুৱেশ্যন আছে তেখেতসকলৰ আৰু ৰাইজে সুধিব লাগিব এই কুৱেশ্যনবোৰ
যিমান কুৱেশ্যন সুধিব, যিমান আপুনি বিজ্ঞানসন্মতভাৱে কথাবোৰ তেখেতসকলৰ লগত পাতিব, সিমানেই তেখেতসকলে আনচাৰেবল হ'ব, ইমানেই ইতিহাসত তেখেতসকলক জাজ কৰিবলৈ ভাল হ'ব যে এইখিনি জনসাধাৰণে, জনজাতীয় মানুহে তেখেতসকলক কুৱেশ্যন কৰিছিলে, এইখিনি নিৰাপত্তা বিচাৰিছিলে। যেতিয়া আমি নিশেষ হৈ যাম, আমাৰ অস্তিত্ববোৰ নাইকিয়া হ'ব, তেতিয়া এদিনটোতো কেলকুলেশ্যন হ'বগৈ নহয় ইতিহাসত, তেতিয়াতো এটলিষ্ট ক'ব পাৰিব যে তেখেতসকলে এইখিনি কুৱেশ্যন কৰিছিলে। মানে অস্তিত্ব মানে বিলীন হোৱাৰ পিছত যেতিয়া এক্সটিংক্ট হৈ যাব, তাৰপিছত এক্সটিংক্ট মানে মানুহবোৰ মৰি নাযায় কিন্তু দেই, ক'ৰবাত বিলীন হৈ যাব, মানে চিভিলাইজেশ্যনটো নাইকিয়া হৈ যাব, তেখেতলোকৰ সংস্কৃতি নাইকিয়া হৈ যাব। সেই কথাটোহে কৈছোঁ, মানুহবোৰ মৰি যোৱাৰ কথা মই কোৱা নাই। কোনোবাইতো ছাপ'জ কনভাৰ্টেড হৈ মানে কমপ্লিটলি বেলেগ হৈ যাব, মুছলিমলৈ গুচি যাব পাৰে, এতিয়াতো খ্ৰীষ্টানলৈ গৈ আছে, হয়নে নহয়? তাহাঁত মিচিং হৈ থাকিব বা জনজাতি হৈ থাকিব, কিন্তু কালচাৰটো চেঞ্জ হ'ব, যিটো আমাৰ আইডেণ্টিটি আছিলে, সেই কম্পজিট কালচাৰটো গুচি যাব। ধৰিব পাৰিছে মই কি কথা ক'বলৈ বিচাৰি আছোঁ? চ' আপোনালোকে বুজিবলৈ চেষ্টা কৰক। চ' ছেকেণ্ড কুৱেশ্যনটো যিটো ছাৰ আপোনাক মানে যিটো ক'লোঁ যে আমি ইমান দুৰ্বল হৈ গ'লোঁ নেকি জাতিটোৱে, যে ক্ল'জ 6টো আপুনি মানে একদম নিশাইভাৱে কৈ দিলে যে কেন্দ্ৰৰ পৰা আমি এইটো ইমপ্লিমেণ্ট নাপাম, সেইকাৰণে জনজাতিকৰণ হ'ব লাগে। আৰু জনজাতিকৰণ যে হ'লে কি প্ৰব্লেম আহিব এইটো মই এতিয়া ক'ম আপোনাক মানে একদম প্ৰশ্নখিনি এটা এটাকৈ কৰিম, যাতে আপুনি এটা এটাকৈ মোক আনচাৰ দিব পাৰে বা আমাৰ জনজাতীয় ৰাজ্যক আনচাৰ দিব পাৰে, হয়নে? চ' কি ক'ম, মানে যিমান কথাবোৰ কৈ থাকিম ইমানেই আৱেগিক হৈ যাম। মানে আপোনালোকে ভাবিব পাৰে যে এই মানুহজন কিয় ইমান লাগি আছে, কিন্তু এইটো মোৰ ব্যক্তিগত যুদ্ধ নহয়। জাতি ৰক্ষাৰ এটা হ'ল উমৈহতীয়া মানে স্বাৰ্থ, এটা হ'ল ব্যক্তিগত স্বাৰ্থ। মই বিক্ৰম হিচাপে অলৰেডি মই ছেটেলড, সেইটো হ'ল মোৰ ব্যক্তিগত এচিভমেণ্ট। কিন্তু জাতিটো অভাৰঅল জাতি হিচাপে যদি চাওঁ, প্ৰথম মিচিঙৰ কিমান এচিভমেণ্ট হৈছে, দেন অসমীয়াৰ যিটো এচিভমেণ্ট কিমান হৈছে, সেই পৰ্যায়লৈকে চাব লাগিব। মই অসমীয়া কিমান এচিভমেণ্ট হৈছে সেইটো মই চাওঁ, মিচিং কিমান এচিভমেণ্ট হৈছে সেইটো চাওঁ। চ' সেইটো মোৰ ধৰ্ম, সেই পৰ্যায়ত মই দৃষ্টিকোণটো ৰাখিব লাগিব। মই কেতিয়াও আইচলেটেড হৈ এটাকে চাম সেইটো নহয়, মানে কেৱল মই জনজাতিক চাইছোঁ সেইটো নহয়। মই অসমীয়াৰ উত্তৰণ, অসমীয়াৰ নিৰাপত্তা, মই সেই দিশটোত সদায় কণ্ঠ দি আছোঁ আৰু লাগি আছোঁ। আৰু এটা কথা, তেখেতে ইণ্টাৰেষ্টিং এটা কথা কৈছিলে, এইটো আপোনালোকৰ সকলো মানুহৰ কাৰণে মই জাষ্ট আকৌ উনুকিয়াব বিচাৰিছোঁ দেই। ক্ল'জ 6টো কিয় ইম্পৰ্টেণ্ট, এটা এক্সাম্পলৰ সৈতে ক'ব বিচাৰিছোঁ। ছাৰে কৈছিলে আণ্ডাৰ ক্ল'জ 6 যদি আমি ইমপ্লিমেণ্ট কৰাব পাৰোঁ, 50% পলিটিকেল ৰিজাৰ্ভেশ্যনটো হৈ যাব আমাৰ। মানে 50% মানে 126টাত কিমান হ'ব, 63টা। চ' 63টা মেজৰিটি মানে, হয়নে? চ' সেই কথাটো তেখেতে কি কণ্টেক্সত কৈছিলে আপোনালোকক জাষ্ট মানে ইতিহাসটো দি দিছোঁ। যেতিয়া পোনপ্ৰথমবাৰৰ কাৰণে 1937ত ইলেকশ্যনটো হৈছিলে অসমত, তেতিয়াৰ সময়খিনি যদি চাই নহয়, সেই চিটাগাং মানে যিটো বৰাক ভেলীৰ এতিয়া এটা পৰ্চন ইফালে থাকি গ'ল যে বাংলাদেশত, চিটাগাং, ময়মনসিং মানে ইষ্ট বেংগল বুলি যাক কৈছিলে, এণ্ড আছাম প্ৰভিন্স বুলি যাক নামকৰণ কৰা হৈছিলে, এই গোটেইখিনি এৰিয়া যদি চাই তাত মানে মুছলিম মেজৰিটিটো আছিলে। আৰু 108টা পজিশ্যনত মানে চিটত বিধানসভাৰ তেখেতসকলে মেজৰিটি লৈ আহে, মানে যাৰ কাৰণে আমাৰ থলুৱা মানুহখিনিয়ে মানে বিধানসভাত যাৰ মেজৰিটি থাকিব তেখেতসকলেতো ৰুলটো বনাব ন। চ' আপোনালোকে লাহে লাহে বুজি পাব কথাটো যে মই কি ক'ব বিচাৰি আছোঁ। মেজৰিটি বিধানসভাত থাকিলে কিছুমান অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা ল'বোৰ পাছ হ'বলৈ নিদিয়ে যদি মেজৰিটি থাকে। কিন্তু যিহেতুকে সেই সময়ত মুছলিম লীগৰ মেজৰিটি, মানে মুছলিম লীগ মানে তেতিয়া ডিভাইডেড হৈ আছিলে, মই জাষ্ট ইনফৰ্মেশ্যনৰ কাৰণে কৈ দিছোঁ। ইউনাইটেড মুছলিম লীগ এটা আছিলে, যিটো আমাৰ ছাদুল্লাই নেতৃত্ব বহন কৰিছিলে, আৰু চুৰামা ইউনাইটেড মুছলিম লীগ আছিলে, এইটো অলপ বেলেগ, তাহাঁতৰ কালচাৰটো বেলেগ অলপ, তাহাঁতৰ আছিল। কিন্তু যেতিয়াই গভৰ্ণমেণ্ট ফৰ্ম হয় একগোট হৈ যায় মানে, আৰু যাৰ কাৰণে নেকি বিধানসভাত অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰাকৈ বহুতখিনি ল আনিছিলে। কিন্তু গোপীনাথ বৰদলৈয়ে যথেষ্ট চেষ্টা কৰিছিলে যে এইখিনি কেনেকৈ ৰেজিষ্ট কৰিব পাৰি। বিম্বৰ দেউৰীহঁতে যথেষ্ট চেষ্টা কৰিছিলে যে এইটো কেনেকৈ ৰেজিষ্ট কৰিব পাৰি। কিন্তু যেতিয়া মেজৰিটি থাকিব তেতিয়া অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰাকৈ ছাদুল্লাইও বহুতখিনি কাম কৰিছে। এইটো ইতিহাসে সদায় ক'বই আৰু থাকিবই সেইটো। সেইকাৰণে তেখেতক এতিয়াও সেইটো বস্তুতে জাজ কৰে। চ' সেইটো এটা সৰু ইতিহাস আছিলে। আৰু যদি এক্সাম্পল যদি দিওঁ, 1943ত এই মানে মোৰ ফুড মানে খাদ্য অধিক উৎপাদন কৰিব লাগে বুলি এটা আঁচনি এটা সেই কৰিছিলে। মেজৰিটি তেখেতসকল আছিলে যে, সেইকাৰণে সেইটোৰ সময়ত পমুৱা যথেষ্ট, মই বহুতটা ভিডিঅ'ত কৈছোঁৱেই, পমুৱা যথেষ্ট আহিছিলে অসমলৈ, যিটো বস্তুতে থাকি গ'ল মানে সেইবোৰ, হয়নে? কিহৰ কাৰণে কৰিছিলে সেই বস্তুটো? মেজৰিটি তেখেতসকলৰ আছিলে। আৰু দয়ানন্দ ছাৰে সেই কথাটোকে মিন কৰিব বিচাৰিছে, ময়ো সেই কথাটোকে ক'ব বিচাৰি আছোঁ। আমি যদি বাচিব লাগিলে জাতিটো মেজৰিটি বিধানসভাত হ'ব লাগিব, য'ত নেকি ল পাছ হয়, য'ত নেকি আইনবোৰ নিৰ্ধাৰণ হয়, অসমে ক'ত যাব, কেনেকৈ যাব, কোনটো ৱেত যাব, কেনেকৈ নিৰাপত্তা দিব, কাক কোনটো ৱেত লৈ গ'লে উত্তৰণ হ'ব, হয়নে? যেনেকৈ এতিয়া ৰিচেণ্টলি মানে অসমৰ পৰা আৰম্ভ কৰি ছয়জনী কৈছে, বহুতকেই মানে ডেভেলপমেণ্ট কাউন্সিল দি দিছে, উন্নয়ন পৰিষদ দি দিছে, চ' ডেট তাহাঁতসকলে কাম কৰিব পাৰে। সেইটো কোনোবা মেজৰিটি মানে পমুৱা মুছলিমৰ মেজৰিটি থকা কিবা গভৰ্ণমেণ্ট হ'লে কৰিলে হৈ যায়, কৰা নাই নহয়, কিন্তু এই বিজেপি চৰকাৰে কৰিছে। সেইকাৰণে থলুৱা খিলঞ্জীয়া মানুহৰ এটা মানে প্ৰভুত্ব থকা চৰকাৰ এটা লাগে বুলি তেখেতে মিন কৰিব বিচাৰিছে। কিন্তু চলিউশ্যনটোতো জনজাতিকৰণত নাই নহয়, চলিউশ্যনটো ক'ত আছে? ক্ল'জ 6তহে আছে। সেই কথাটোৰ আমাৰ এই বুদ্ধিজীৱী সমাজখনে কিয় কোৱা নাই? পইণ্টটো তাতহে আছে, চলিউশ্যনটো তাতহে আছে, সেইটোত কিয় আমি ফ'কাছ কৰা নাই?
আমি ফ'কাছ কৰি জনজাতিকৰণত, য'ত নেকি জনজাতি মানুহৰ আপোনালোকে ভাবিব নোৱাৰাকৈ ক্ষতি হ'ব। মই এতিয়া আপোনাক তথ্য সহকাৰে জনাওঁ হিষ্ট্ৰী কেনেকৈ ৰিপিট হয়, হিষ্ট্ৰী ৰিপিট ইটছেল্ফ বুলি কয়। চাব কেনেকৈ আমি আমাৰ জনজাতি মানুহবোৰে কেনেকৈ প্ৰান্তীয়কৰণ হ'ম, মানে মাৰ্জিনেলাইজ কেনেকৈ হয়, মই তথ্যৰ সৈতে আপোনালোকক জনাম। মানে তথ্য মানে সংখ্যাগতভাৱে জনাম, হয়নে? চ' সেই বেছিক কুৱেশ্যনটো আমি আপোনালোকলৈ এৰিছোঁ। আমাৰ যিটো মূল সুঁতিৰ বুদ্ধিজীৱী সমাজক আপোনালোকে বিবেচনা কৰক কথাটো আৰু চিন্তা কৰক যে আমি কোনটো দিশত আগুৱাই যাম, কোনটো দিশত আগুৱাই গ'লে জাতিটোৱে বাচিব সঁচা অৰ্থত। আৰু বেছি আৱেগিক নহওঁ, মানে এটা কথা আপোনালোকক ইনফৰ্মেশ্যনৰ কাৰণে জনাইছোঁ, এইবোৰ জাষ্ট এই ইনফৰ্মেশ্যন পাই থাকোঁ, এইকাৰণে দি থাকোঁ আৰু একো চিৰিয়াছলি নল'ব, এইবোৰ একো ভেলু নাই। আপুনি যদি চাই গোপীনাথ বৰদলৈৰ জীৱনটো খুব কম সময়ৰ কাৰণে মানে বহুত বছৰ থাকিব নাপালে। মানে তেখেতৰ হাৰ্টৰ প্ৰব্লেম আছিলে। যোনবোৰ মানুহ খুব আৱেগিক, খুব জাতিক লৈ চিন্তিত নহয়, তেখেতসকল বেমাৰ আজাৰে বেছিকৈ সোনকালে পায়। ঠিক তেনেকৈ ভীমভৰ দেউৰীটো খুব জাতিক লৈ আৱেগিক আছিলে, সেইকাৰণে খুব কম সময়তেই বেমাৰৰ আক্ৰান্ত হৈ স্বাধীনতা 100 দিন তেখেতে জীয়াইছে। ভীমভৰ দেউৰীয়ে ভাবক, স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ কিমান দিন জীয়াই থাকিলে। সেইবোৰ মানুহে সোনকালে মৰি যায়। মই সেই কেটেগৰী মই নিজৰ বুলি ভবা নাই, মানে কোৱা নাই, মই জাষ্ট কথাটো কৈছোঁ। আৱেগিক হ'লে মানুহবোৰ হাই প্ৰেছাৰ বেছি হয়, হয়নে? বেছি সেই হয়। মই সেই কথাটোৱে ক'ব বিচাৰোঁ, সেইকাৰণে বেছি আৱেগিক হ'ব দৰকাৰ নাই। ময়ো লাহে লাহে এৰিছোঁ। আজি লাষ্ট ক'লোঁ, একো নকওঁ। যাৰ যি হয়, যাৰ য'ত থাকে, য'ত যেনেকৈ বাংলাদেশীয়ে খাই নে কিবা খাই নে জাতি মৰে সেই কৰে, মই মতলব নাই। আজি লাষ্ট মানে জনজাতিকৰণক লৈ। বাকী কিছুমান কথা কৈ থাকিম বাৰু, মানে হিষ্ট্ৰীটো পঢ়াটোতো শেষ নহয় ন, কাহিনী কোৱাটোতো শেষ নহয়, সেইটো কৈ থাকিম বাৰু। কিন্তু জনজাতিক লৈ মই আজি লাষ্ট, আৰু সকলোকে সেইকাৰণে আহ্বান জনাইছোঁ, কথাবোৰ হৃদয়ংগম কৰক। এতিয়া কিছুমান প্ৰশ্ন সুধিম আমাৰ মূল সুঁতি আৰু স্পেচিয়েলি দয়ানন্দ ছাৰক, যে এই যিটো গ্ৰুপ অফ মেম্বাৰ্ছৰ কেশৱ মহন্ত ডাঙৰীয়াই ছাৰে প্ৰেজেণ্ট কৰাৰ পিছতে কৈছে যে চেণ্ট্ৰেল লেভেলত জনজাতিৰ মানুহ বঞ্চিত, মানে ক্ষতি হ'ব, বঞ্চিত নহয় ক্ষতি হ'ব বুলি কৈছে। সেইটোতো চবেই একচেপ্ট কৰিছে। এতিয়া ষ্টেট লেভেলৰ কুৱেশ্যনটো আমিও পোৱাই নাই। ষ্টেট লেভেলত ৰাজনৈতিক কেনেকৈ হ'ব বা কিবা মানে শিক্ষাত কি হ'ব আমি চব গম পাই আছোঁ। আমাৰ কনচাৰ্ণটো হ'ল নেশ্যনেল লেভেলত, যাৰ চলিউশ্যন কোনো দিয়া নাই, যাৰ চলিউশ্যনৰ কথা কোনো ডিছকাছ কৰা নাই। তেখেতসকলে কৈছে অকল কেৱল মাত্ৰ অসমৰ স্বাৰ্থ। কিন্তু সেই স্বাৰ্থত জনজাতীয় নেশ্যনেল লেভেলত যেতিয়াই অধিকাৰখিনি নাইকিয়া হ'ব, লাহে লাহে যে মাৰ্জিনেলাইজ হ'ব, এই কথাটো কোনে চিন্তা কৰিব? চ' মোৰ প্ৰথম কুৱেশ্যন ছাৰ আপোনালৈ, যে তেখেতে যে কৈছে যে মানে জনজাতিকৰণে জাতিটোক ৰক্ষা কৰিব আৰু কেনেকৈ কৰিব, এই থিয়ৰিটো যিটো কিবাটো সেইটো আমাক দিয়ক এতিয়া। যে মই তাৰ কিন্তু মানে কাউণ্টাৰ আনচাৰ আপোনাক দিব পাৰোঁ যে কেনেকৈ লষ্ট হ'ব। চাব, যেতিয়া ইয়ালৈ মানে চেণ্ট্ৰেলৰ কথা কৈছোঁ দেই, মেক্সিমাম ভাল ইনষ্টিটিউট ক'ত আছে? নিশ্চয় মানে IIM, IIT, এইমছ, UPSC ক'ত আছে? এইটো চেণ্ট্ৰেলৰ হয়। তাত মানে চাব হা, পলিটিকেল ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছে। পলিটিকেল ৰিজাৰ্ভেশ্যন ইজ কিন্তু ডিফাৰেণ্ট থিং। পলিটিকেল ৰিজাৰ্ভেশ্যনটো গোটেই জনগোষ্ঠীটোৱে পাৰ্টিচিপেট কৰিব নোৱাৰে। MLA আমাৰ যদি জনগোষ্ঠীবোৰ যদি চাই, ভুৱন ছাৰ বা আমাৰ ৰণোজ পেগু ছাৰ, তেখেত ছিংগল মানুহ, গোটেই কমিউনিটিটো তাত পাৰ্টিচিপেট কৰিব নোৱাৰে। চ' আপুনি যদি যুক্তৰাষ্ট্ৰীয় যদি চাব যে সকলো পৰ্যায়ত নিব পৰাকৈ কোনকেইটা ৰিজাৰ্ভেশ্যনে কাম বেছিকৈ দিয়ে। এটা হ'ল শিক্ষা, য'ত নেকি অল পাৰ্চনছে পাৰ্টিচিপেট কৰিব পাৰে। ছেকেণ্ডটো হ'ল এটা জব। দিজ আৰ চাইণ্টিফিক কুৱেশ্যন আপোনাক সুধি আছোঁ। চ' জব আৰু এডুকেশ্যন, সেই দুটাত যদি মাৰ খায়, সেই পলিটিকেল ৰিজাৰ্ভেশ্যন কৰি ভুৱন পেগুৰ ছিটটো বা ৰণোজ পেগু ছাৰৰ ছিটটো বা মাজুলীৰ ছিটটো ৰিজাৰ্ভেশ্যন কৰি সকলো মিচিং মানুহেই যে উপকৃত হ'ব পাৰিব তাত মানে নাই। কাৰণ তাত সকলো মানুহে পাৰ্টিচিপেট কৰিব নোৱাৰে। তাত যুক্তৰাষ্ট্ৰীয় নহয়, মানে যুক্তৰাষ্ট্ৰীয় হ'ব লাগিলে সকলোৱে সমানকৈ পাৰ্টিচিপেট কৰিব লাগিব। চ' পাৰ্টিচিপেট কৰিব পৰা কেপাচিটি ক'ত আছিলে? জবত, এডুকেশ্যনত। আৰু সেইটোত যদি চেণ্ট্ৰেল লেভেলৰ, আকৌ তাতো চাব মানে পৰ্যায়টো কৈছোঁ মানে এজন হাই লেভেল যাৰ বুদ্ধিমত্তা বেছি, সি ক'ত যাব? IITত যাব। যাৰ বুদ্ধিমত্তা বেছি IIMত যাব। যাৰ বুদ্ধিমত্তা বেছি UPSC ক্ৰেক কৰিব, হয়নে? চ' সেই পৰ্যায়ত মানে লেভেল ৱাইজ আছে। আৰু যোনকেইটাই অলপ কম বুদ্ধি সম্পন্ন, সি ষ্টেট লেভেলৰ ইউনিভাৰ্চিটিত পাব বা কোনোবা এটা মানে ৰিচেণ্টলি ৰিকগনাইজ ইউনিভাৰ্চিটিত পাব। তাৰ কোৱালিটিটো কি হ'ব? দ্য কোৱালিটি অফ এডুকেশ্যনটো কি হ'ব? আমিতো এটা ছেকশ্যনতে আমি ৰৈ থাকিব নোৱাৰোঁ নহয়, এটা ওপৰতো যাব লাগিব নহয়, হয়নে নহয়? চ' সেই হাই লেভেলৰ থিংকিং থকা মানুহটোৱে যদি সোমাব পৰা হ'লে জাতিৰ উত্তৰণটো কেনেকৈ হ'লে হয়? সেইটোতো বন্ধ হৈ যাব নহয় চেণ্ট্ৰেল লেভেলত। আপুনি যে কৈ আছে মানে ৰিজাৰ্ভেশ্যনটো একদম মানে একো ডাঙৰ বস্তুৱেই নহয়, সেই কথাটো তেখেতে কৈছে যোৱাকালি। কিন্তু আমাৰ কাৰণে ডাঙৰ বস্তু ছাৰ, কাৰণ আমি জাষ্ট এতিয়া ওলাই আহিছোঁহে, স্পেচিয়েলি চেণ্ট্ৰেলৰ কাৰণে। বিকজ IIMৰ নিচিনা কিমান ইনষ্টিটিউট অসমত আছে? IIT নিচিনা ইনষ্টিটিউট অসমত কেইটা আছে? এইমছ কেইটা আছে? হাই কোৱালিটি থকা মেডিকেল কলেজ কিমান আছে অসমত? সেই কুৱেশ্যনবোৰ সুধিব লাগিব। যদি IIMত যদি আমাৰ মানুহবোৰে যদি সোমাব নোৱাৰে,
তেতিয়াহ'লে ভাল এণ্টাৰপ্ৰিনিয়ৰ ক'ৰ পৰা উদ্ভৱ হ'ব? জাতিটোতো এতিয়াওতো আমাৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ মাইণ্ডছেটটো আহাই নাই। ক'ৰ পৰা উদ্ভৱ হ'ব? IIMৰ পৰা উদ্ভৱ হ'ব। ভাল যদি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ মানুহ যদি উদ্ভৱ হ'ব লাগিলে, উদ্ভাৱক যদি মানে ইন'ভেটৰ যদি উদ্ভৱ হ'ব লাগিছিলে ক'ৰ পৰা আহিব? IITবোৰৰ পৰা। আমাৰ মানুহ কি IIT সোমোৱাৰ যোগ্য নহয় নেকি? নে মানে ভাল উদ্ভাৱক হ'ব নোৱাৰিব নেকি তেতিয়াহ'লে? কাৰণ চেণ্ট্ৰেল লেভেলত যেতিয়াই সেই 1.5 ক্ৰ'ৰ মানুহে সোমাব বা 2 ক্ৰ'ৰ মানুহে যেতিয়া সোমাব, আমাৰ নিচিনা সেই ধূলিকণা মানুহবোৰ তাত পাত্তা নাপায়। এইটো একদম ফেক্ট। চ' আমাৰ শংকাটো তাত। তেনেকৈ আমি লাহে 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 ছিষ্টেমৰ পৰা আমি নাইকিয়া হৈ যাম। আৰু তেনেকৈ আমি এদিন আকৌ সেই নৰ্মেল লাইফ, ক'ৰবাৰ চাকৰ হ'ব, কাৰোবাৰ ঘৰত কাম কৰা বন ছোৱালী হ'ব লাগিব, আকৌ সেই পৰ্যায়লৈকে যাব লাগিব। দিজ আৰ দ্য হিষ্ট্ৰী, দিজ আৰ দ্য থিংছ। চাব, এইটো এদিনত নহয়। মই আজি 10 বছৰ কথা কোৱাই নাই ইয়াত। মই আহিব লগা 100 বছৰ, 200 বছৰ, 300 বছৰ কথা কৈ আছোঁ। কেনেকৈ মানুহবোৰ আকৌ হিষ্ট্ৰী যে ৰিপিট হয় বুলি কৈছে, যদি একশ্যনটো এনেকৈ যদি লয়, মই মানে ইমান তম্বালি মাৰিও কোৱা নাই বস্তুটো যে মই হ'বই, কিন্তু হিষ্ট্ৰীটো চাবগৈ নহয় যে বিক্ৰম নামৰ এজন একদম বানবিধ্বস্ত লখিমপুৰৰ এজন ল'ৰাই সেই কথাটো কৈছিলে। এদিন অসমীয়া জাতিক সুধিছিলে, 72 অসমীয়া জাতিক সুধিছিলে যে আমি জীয়াই থাকিবৰ কাৰণে কান্দিছোঁ, যে সেই কান্দোতে তেখেতসকলে কৈছে যে ৰিজাৰ্ভেশ্যনটো একো নহয়, কিন্তু মোৰ কাৰণে আছিলে। কিন্তু যেতিয়া বিলীন হৈ যাব তেতিয়া কুৱেশ্যনটো কৰিবগৈ নহয় আপোনালোকক, যে এই কুৱেশ্যনখিনি সেই ল'ৰাজনে সুধিছিলে, এজন জনজাতীয় ল'ৰাই সুধিছিলে, বিবেকেদি সুধিছিলে, একদম যুক্তিপূৰ্ণভাৱে সুধিছিলে, কিন্তু তেতিয়া আপুনি কৈছিলে যে ৰিজাৰ্ভেশ্যনটো একোৱেই নহয় জাতিটো বচাবৰ কাৰণে। কিন্তু যেতিয়া আমি মাৰ্জিনেলাইজ হৈ যাম, আমি ছিষ্টেমৰ পৰা যেতিয়া নাইকিয়া হৈ যাম, ব্যৱস্থাৰ পৰা যেতিয়া নাইকিয়া হৈ যাম, তেতিয়া আমি কিহক লৈ, কি অসমীয়া জাতিক লৈ, কি এই বহুগোষ্ঠীয় আমাৰ অসমীয়াত্বৰ ডেফিনেশ্যনটো ক'ত থাকিবগৈ তেতিয়া ছাৰ? চ' এনেকেই মাৰ্জিনেলাইজবোৰ হৈ যাব। আৰু জবৰ ক্ষেত্ৰতো চাব দেই, একদম চিম্পল কথা, চব মানুহে IAS হ'ব নোৱাৰে, হয়নে? চব মানুহে মানে IPS হ'ব নোৱাৰে। এটা ছেকশ্যন আছে নহয়, যাৰ বুদ্ধি সম্পদাটো বা মেধা সম্পদাটো সেই লেভেলত নাপায়, তেখেতসকলে ক'ত গ'লে হয়? ৰেলৱে চাকৰি কৰিলে হয়, SSC চাকৰি কৰিলে হয়। সেই মানুহবোৰ ক'ত থাকিবগৈ এতিয়া? সেই পৰ্যায়ৰ মানুহ আমাৰ বেছি আছে। UPSC লেভেলত একদম নগণ্য, কিন্তু আমাৰ CRPFত কাম কৰিব পৰা ল'ৰা কিছুমান আছিলে এই ৰিজাৰ্ভেশ্যনটোৰ কাৰণে, চেণ্ট্ৰেলৰ ৰিজাৰ্ভেশ্যনটোৰ কাৰণে। তাত যদি আমি মৰখি যাওঁ নহয় ছাৰ, আপুনি ভাবিব নোৱাৰে। সেইটো হ'ল ভিতৰৰ কথাটো, মানে একচুৱেল কথাটো, য'ত নেকি বাস্তৱ বাস্তৱটো সেইটোহে। আমাৰ সৰু সৰু ল'ৰা, আমাৰ যোনবোৰ ইমান বুদ্ধিসম্পন্ন নথকা ল'ৰাবোৰে আমাৰ সেই জেনেৰেল ডিউটিৰ SSCৰ আণ্ডাৰত চাকৰিখিনি কৰিলে হয় ছাৰ, হয়নে? সেই ৰেলৱেৰ চাকৰিখিনি কৰিলে হয়, সেই আৰ্মিত সোমালে হয়, পাৰামিলিটাৰীত সোমালে হয়, SSCত সোমালে হয়। সেই ৰাস্তাটো বন্ধ হৈ নাযাব জানো ছাৰ? মই পলিটিকেল ৰিজাৰ্ভেশ্যনটোৰ কথা ভাবাই নাই, সেইটো পৰ্যায়ত আমি নহয়, সেইটোৰ কাৰণে মানুহ আছে। কিন্তু এই য'ত নেকি সকলো পৰ্যায়ৰ মানুহে অংশগ্ৰহণ কৰিব পাৰে, সেইটো কিয় আপোনালোকে মাৰিব বিচাৰিছে? মোৰ কুৱেশ্যনটো হ'ল, সেই সৰু সৰু মানুহে সোমাব পৰা ৰাস্তাটোত চেণ্ট্ৰেল লেভেলৰ, সেইটোত আপোনালোকে কিয় মাৰিব বিচাৰিছে? মোৰ কুৱেশ্যনটো একদম চিম্পল। ইয়াত মৰম যুঁজৰ কথা আছে। মই বুজি পাওঁ, এজন জনজাতীয় ল'ৰা হিচাপে এতিয়াও যদি আপুনি চাই, যেতিয়া বাৰিষা হয়, মাথাউৰিত তম্বু বনাই আমাৰ মানুহে থাকিব লগা হয়। আমাৰ মানে ইয়াত মই অকল জনজাতীয় কথা কোৱা নাই দেই, বহু SC ফেমিলিৰ ঘৰো মই দেখিছোঁ, মাজুলীতে হওক, ধেমাজিতে হওক, মৰিগাঁৱতে হওক, সেইবোৰৰ লগত আমি একেলগেই ব্ৰতাপ হৈ আহিছোঁ। আপুনিও জানে সেই কথাটো। সেই মানুহখিনিক অলপ ওলাই আহিব দিয়ক না, অলপ স্কোপ দিয়ক। চেণ্ট্ৰেল লেভেলতো অসমত এটা কথা কওঁ, অসমত কিমান চাকৰি ওলায় ছাৰ? অসমত ইমানখিনি মানুহক এবজৰ্ব কৰিব পৰাকৈ অসমত কিমান চাকৰি ওলায়? অসমত যে আমি ভি কৰি দিলোঁ, জাতিটো বাচি গ'ল, কিন্তু চেণ্ট্ৰেলত আমাতকৈ বেছি চাকৰি ওলাইনে নাই? তাতহে মেইন অংকটো চলে। তাত যদি আমি মাৰ্জিনেলাইজ যদি হৈ যাওঁ, তেতিয়াহ'লে মানে নাজানো মই কি কৈ আছোঁ, কিন্তু দিজ আৰ দ্য বেচিক কুৱেশ্যন মানুহে সুধিব লাগিব। আৰু সেইবোৰ চলিউশ্যন যদি হৈ যায়, তেতিয়াহ'লে কোনো কথা নাই, একদম 100% জনজাতীয়কৰণ দি দিয়ক। মইতো বাৰে বাৰে কৈ আছোঁ ন, সংবিধান সংশোধন কৰি কিনি তেখেতসকলক ভি বুলিয়ে কৰি দিয়ক, তাতো কোনো আপত্তি নাই। কিন্তু নেশ্যনেল লেভেলত যিটো মিনিষ্টাৰ্ছ অফ গ্ৰুপছৰ 6.5 ৰিকমেণ্ডেশ্যনটো ভেৰি ডেঞ্জাৰ, মানে ভাবিব নোৱাৰে, নিশেষ হৈ যাব, নিশেষ। কাৰণ নেশ্যনেল লেভেলত ST পুলটো এই 6 কমিউনিটিক এটাই হ'ব বুলি ৰিকমেণ্ড কৰিছে। চ' মানে মই ফাৰ্ষ্ট টাইমৰ কাৰণে আজি গ্ৰুপ অফ মিনিষ্টাৰৰ সেই পইণ্টটো কৈছোঁ। মোৰ একো মানে কি ক'ম, হিষ্ট্ৰীয়ে চবকে এদিন কুৱেশ্যন কৰিবই, চাব। মানে কোনে কাক কেনেকৈ কুঠাৰ মাৰি আছে, কাৰ কি হৈছে, এইটো চবেই সুধিবগৈ, এনেই সুধিব। মই একো নহয়, মইতো নিমিত্তহে এই পৃথিৱীখনত, কিন্তু নিমিত্তৰ মাজতো কুৱেশ্যন সোধাটো আমাৰ এটা, যেতিয়া শিক্ষা লওঁ কুৱেশ্যন কৰিব লাগে। সেই কুৱেশ্যনবোৰৰ যেতিয়া উত্তৰ আহিব, বাস্তৱসমূহ চলিউশ্যন আহিব, দেন জাতিটোৱে বাচিব। নহ'লে আৱেগতেই আমি 855 জন মৰাৰ পিছত আমি এতিয়ালৈকে বাস্তৱ হ'বই শিকা নাই। বাস্তৱতাটো ক'ত আছে, চলিউশ্যনবোৰ ক'ত আছে, ক্লজ 6, সেই কথাটো আমি বাৰ বাৰ ক'ব লাগিব, হয়নে? চ' আজি লাষ্ট মোৰ ভিডিঅ' বুলি সেইকাৰণে কৈ আছোঁ, মানে বাৰ বাৰ আহি থকাটো ভাল নহয়। আৰু ইতিমধ্যে মই বহুতখিনি কথা আপোনালোকক কৈছোঁৱেই। নেক্সট এতিয়া জনজাতিৰ যিখিনি নেতাসকল আছে,
যিসকলে জাতিক নেতৃত্ব দি আছে জনজাতিক নেতৃত্ব দি আছে তেখেতসকলে মানে কিছুমান সৰু সৰু কুৱেশ্যন আপোনালোকে মনত মানে অলপ মনত ৰাখিব ইতিহাসে সময় নহয় জুবিন দাই যিটো কৈ গৈছিলে নহয় সময় বৰ নিষ্ঠুৰ মানে ইমান কঠিন নহয় কাক ক'ত কেনেকৈ লৈ যায় সেই সময় একে হৈ নাথাকে মানে চ' ইতিহাসটোৰ কথা কৈ আছোঁ মানে ইতিহাসে ক'ত কাক কেনেকৈ হিৰ' সজাব কাক মানে ভিলেন সজাব সেইটো সময়ে নিৰ্ধাৰণ কৰিব মানে সেইকাৰণে আমাৰ জনজাতীয় নেতা প্ৰতিনিধিসকলক মই সাহায্য কৰি কৈছোঁ কথাবোৰ হৃদয়ংগম কৰক আপুনি যি দলৰে নহওক আপুনি হাম্বুলিকে তেখেতসকলক কওক যোন পলিচি মেকাৰ আছে যোনে কথাখিনি ডিচিশ্যন লৈ আছে তেখেতসকলক হাম্বুলি কওক যে আমাৰ এইখিনি কনচাৰ্ণ আছে আহিব লগা জেনেৰেশ্যনৰ কাৰণে এইখিনি আমাৰ কনচাৰ্ণ আছে সেইখিনি আপোনালোকে নাইকিয়া কৰি দিয়ক আমি আছোঁ আপোনালোকে কওক না ওলাই আহক কওক কথাটো কওক যে আমাৰ জনজাতীয় মানুহখিনি আমি নিশেষ হৈ যাম সেইখিনি যদি নকৰে নহয় ইতিহাসে আপোনালোকক কেতিয়াও মাফ নকৰে আপুনি চাব কাৰণ এই ইতিহাসটো নহয় মানৱ ইতিহাসটো নহয় ইমান সৰুকৈ কম সময়ত শেষ হৈ যোৱা ইতিহাস নহয় মানে সেইটো ক্ৰম বৰ্ধমানে বাঢ়ি যোৱা ইতিহাস চ' সেইটোত কোনটো স্থানত আপোনালোকে থাকিব নিৰ্ধাৰণ কৰক আৰু ৰাজ্যক যিটো এতিয়া এমাহৰ টাইম দিছে চাইণ্টিফিক মেথডবোৰ কওক যে এইটো কৰিলে মানে এইখিনি কৰিলে এইখিনি আমাৰ অসমৰ সুৰক্ষা হ'ব আপোনালোকে তাতে ক্লিয়াৰকৈ কৈ দিয়ক যে ক্লজ 6 ইমপ্লিমেণ্ট কৰক জনজাতীয়কৰণ কৰি সেই মানে ভাতৃৰ মাজত ভেদ আনাতকৈ ক্লজ 6টো আনক জনজাতীয় মানুহ খোজ 6 জনগোষ্ঠীৰ মানুহ খোজ সকলো মানুহে খোজ আৰু মেক্সিমাম বেনিফিট OBC দিয়ক কোনো কথা নাই চবত দিয়ক বাট সেই চেণ্ট্ৰেল লেভেলৰ যিটো প্ৰভিজন ৰাখিছে সেইটোৱে বহুতখিনি চিন্তনীয় কৰিছে মানুহবোৰক হয়নে চ' সেইখিনিয়ে কৈ মই আজি সামৰণি মাৰিছোঁ আপোনালোকে ভালে থাকিব কেতিয়াবা আকৌ পুনৰ লগ পাম কিন্তু এই বিষয়লৈ নহয় ধন্যবাদ